Assalamu alaikum everyone. আজি পুনৰ আহি গলো আপোনালোকৰ সন্মুখত। আজি মানে ৰেচিপি ভিডিও নহয়, অকমান বেলেগকে বনালো। সবে বিলাক গাৰ্ডেন দি থাকে, বাগিচাৰ ফটো ভিডিও বিলাক দি থাকে। মোৰো বহুতে মন যায়, ময়ো দেখাও মোৰ কি আছে। গতিকে ভাবিলো আজি বনাই দিও। সেয়া মোৰ সৰু সুৰা কমান ফুলনিৰ বাগিচা। ইয়াতে কি প্লান্টস আছে হে আপোনালোকক দেখাম। এয়া চাওক, এয়া ফাৰ্স্ট মানি প্লান্ট। আৰু মানি প্লান্ট মোৰ খুবেই প্ৰিয়। মই যতে মানে ইনডোৰো ৰাখো, আউটডোৰো ৰাখো, বিৰাট ভাল পাওঁ মানি প্লান্ট। আৰু একদম প্ৰথম যেটো প্লান্ট কিনিছিলো এটো মানি প্লান্টে কিনিছিলো। বিৰাট ভাল লাগে। আৰু এয়া চাওক, আৰু এটা এটো মনষ্টেৰা, এটো বিৰাট ভাল লাগে, কিন্তু ইমান বেছি নাভাৰে আৰু পাত বিলাকো মৰি যায়, শুকাই যায়, মানে কেদিন পিছে এটো বিৰাট ভাল লাগে। ইনডোৰ ৰাখিলে বাৰু তেনেকুৱা হয়, পাত বিলাক শুকাই যায়, কিন্তু আউটডোৰ মই ছাত ৰাখিছো, গতিকে ভালে আছে। আৰু ইয়াও এটা এগ্লোনেমাৰ ভেৰাইটি। আৰু এটো বা কি কয়, চিংগনিয়ামে না কি, আজিকালি মানে নাম বিলাক পাহৰিছো। আগতে মানে প্লান্টৰ লগত বহুত লাগি থাকিছিলো, আজিকালি এনেকে নহয়, আজিকালি টাইমে নোপোৱা হলো। আৰু এয়া চাওক, এক প্ৰকাৰৰ ফাইকাছ হয় এটো বহুত ডাঙৰ হৈছে আৰু ভাল লাগে চাই। আৰু এয়া এৰিকা পাম আছে আৰু বহুত ধৰণৰ, কিন্তু ইয়াতকে আগত বেছি আছিল, আজিকালি কমি গল। এয়া ফাৰ্ন, বুষ্টাৰ ফাৰ্ন। অকমানে দেখাই দিছো। আৰু চাওক, এনেকুৱা জংগল হৈ গৈছে মোৰ বাগিচা। মানে আগত বহুত ঠাইত থৈছিলো, বহুতখিনি ঠাই লৈছিল, আজিকালি মানে এটা ঠাইত একেবাৰে থৈ দিছো, যেনেকে থাকক আৰু। নহলে মানে চাফা কৰাতে বহুত দিগদাৰ, ইমান চাফা কৰিব নোৱাৰি। এইটো কয় সং অফ ইণ্ডিয়া, আৰু এটা নাম আছে কিবা পাহৰিলো। আৰু এইটো এটা চিংগনিয়াম, পিংক কালাৰৰ, এইটো বিৰাট ভাল লাগে। আৰু মোৰ ৰেচিপি ভিডিও বিলাকতো চাব, তাতে মই থৈ দিছো ইনডোৰ, বিৰাট ভাল লাগে এইটো। আৰু এয়া হল ফক্স, এইটো কিবা আছিল, এইটো পাহৰিলো, এস্পেৰাগাছ নেকি কিবা আছিল। আৰু এইটো হল ফক্সটেইল, এইটো বিৰাট ভাল হয়। আগতে কি কৰিছিলো, বহুত যত্ন কৰিছিলো প্লান্টৰ, কিন্তু তেতিয়া নাভাৰে, একদম মৰি যায়, এটা শুকাই যায়, নহলে গলি যায়। আজিকালি মানে সব এৰি দিছো, নিজে হৈ থাকক। আজিকালি সব বেছি হৈছে, ধুনীয়াকে আছে, হয়নে? কেনে পালে কবচোন মোৰ সৰু ফুলৰ বাগিচাখন চাই। এয়া চাওক, এইটো কিমান দীঘল হৈছে। এইটো এক প্ৰকাৰৰ ফাইকাছে হয় নেকি, নামটো নাজানো কিন্তু। আৰু এটা কিবা দেখাই আছো, এয়া চাওক, মোৰ চিংগনিয়াম। তেনেকে দিলে লগালে বিৰাট ভাল লাগে, লগাই চাবচোন। আৰু দিছো হেপিনেও। আৰু ইনডোৰো কেইটামান ৰাখিছো, সেয়া আজি আৰু নেদেখালো। কিউটিটো এইটোতো দেখাই পায় মোৰ ভিডিও বিলাকত। এইটো আনি ৰাতি বাহিৰত থৈ দিও, আৰু যেতিয়া ভিডিও বনাও তেতিয়া লৈ যাও, নহলে শুকাই যায়। আজি আছিল এয়া ভিডিও, কেনে পালে কমেন্ট এটা কৰি জনাব। মোৰ বহুত দিনৰ আশা যে মোৰ বাগিচাখন অকমান দেখাম, আৰু আজি দেখাই দিলো। তো ৰেচিপি সৰি, এই ভিডিওটো ভাল পাই থাকিলে লাইক শ্বেয়াৰ কমেন্ট কৰিব। পুনৰবাৰ লগ পাম আৰু এটা নতুন ভিডিও লৈ আহিছো, বাই। ফুল ফুলা গছ এনেকুৱা নাই বেছি, ইয়াতে চাওক কেইটামান লাগি আছে। একজোৰাও কেইটামান লাগিছিল, কিন্তু পানীয়ে দিয়া নহয়, একদম শুকাই গৈছে। আৰু এইফালে মোৰ আদা গছ। এয়াই আৰু মোৰ বাগিচা। এয়াও কিবা চাইনিজ বেম্বো,
এইটো বিৰাট ভাল লাগে, ইনডোৰো ৰাখিব পাৰি এইটো। আৰু ইয়াতেও আছে, এইটো পিংক কালাৰ একযোৰা, আৰু এয়া মোৰ তুলসী পাতৰ গছ, আৰু এয়া চাওক এইটো পেণ্টাছ ফুল। চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে, কেনে পালে কমেণ্ট কৰি জনাবচোন, আৰু যদি ভাল পাই থাকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম, বাই।